প্ৰেম এনেকুৱা এটা সপোন যিটো পূৰণ কৰিবলৈ দুজন মানুহ লাগে, কিন্তু ভাঙিবলৈ এজনেই যথেষ্ট। সম্পৰ্ক মানে কাজিয়া, খং, অভিমান, কিন্তু কোনেও কাকো এৰি যোৱাৰ কথা নহয়। সময়ৰ লগে লগে যদি ভালপোৱা কমি যায়, তেনেহ'লে কেতিয়াও সেয়া ভালপোৱা নাছিল। সেয়া হয়তো সময়ৰ প্ৰয়োজনত কিছু ভাল লগাহে আছিল। সম্পৰ্ক চলি থকাৰ সময়ত নহয়, সম্পৰ্ক ভাঙি যোৱাৰ পিছতহে বুজিবা কাক কিমান প্ৰয়োজন আছিল। একেলগে হাঁহিবলৈ মানুহ বহুতো পাবা, কিন্তু তোমাৰ কান্দন শুনি নিজেও কষ্ট পাব এনেকুৱা মানুহ পোৱা টান। কাৰোবাক ভাল পাব নোৱাৰিলে তেওঁক নহ'ব বুলি কৈ দিয়া, কিন্তু তেওঁক মিছা সপোন নেদেখুৱাব। জোৰ কৰি কাকো সম্পৰ্কত বান্ধি ৰাখিব নোৱাৰি। যিজন থাকিব তেওঁ এনেও থাকিব, আৰু যিজন যাব তেওঁ এনেও গুচি যাব। সম্পৰ্ক শেষ হৈ যোৱাৰ পিছত আপুনি যদি তেওঁক সন্মান কৰিব নোৱাৰে, তেনেহ'লে আপুনি কেতিয়াও তেওঁক ভাল পোৱা নাছিল। প্ৰেম ভালপোৱা কেতিয়াও শেষ নহয়। যিটো শেষ হয় সেয়া হ'ল প্ৰয়োজন। অলপ খং, কিছু অভিমান, সৰু সুৰা কাজিয়া, তাৰ মাজতে এজনে আনজনক হেৰুওৱাৰ ভয়, এয়াই এটা সুন্দৰ সম্পৰ্ক। প্ৰেম যেতিয়া কাৰোবাৰ জীৱনলৈ আহে, মনে মনে সংগোপনে আহে, আৰু যেতিয়া জীৱনৰ পৰা আঁতৰি যায়, তেতিয়া শব্দ কৰি কান্দনৰ সুৰত আঁতৰি যায়। দূৰত্ব একোৱেই নহয় যদি সম্পৰ্কৰ শিপা ঠিক থাকে। তেওঁলোকে তোমাক তেতিয়া মিছ কৰিব যেতিয়া তোমাৰ ঠাইত আন কাৰোবাক বহুৱাত ব্যৰ্থ হ'ব। মানুহে যেতিয়া কাৰোবাক ভাল পায়, আন্তৰিকতাৰে ভাল পায়, কিন্তু সি কেতিয়াও নাভাবে যে কেতিয়াবা এৰি গুচি যাব। তেনেকুৱা যদি ভাবিলহেঁতেন, তেতিয়াহ'লে পৃথিৱীত প্ৰেমৰ সম্পৰ্কই সৃষ্টি নহ'লহেঁতেন। কাৰোবাৰ ৰাতি পাৰ হৈ যায় নতুন মানুহৰ সৈতে, আৰু কাৰোবাৰ ৰাতি পাৰ হয় পুৰণা স্মৃতি আৰু চকুপানীৰে সৈতে। মানুহ তেতিয়াই সলনি হ'বলৈ আৰম্ভ কৰে যেতিয়া তেওঁৰ সপোনবোৰ ভাঙিবলৈ আৰম্ভ কৰে, আৰু মানুহ তেতিয়াই সলনি হৈ যায় যেতিয়া সপোনবোৰ ভাঙি যায়। বেছিভাগ প্ৰেমৰ সম্পৰ্কই শেষ হয় অৱহেলা আৰু মিছা অভিযোগৰ বাবে। দিনৰ পিছত দিন কথা নাপাতিলে ভালপোৱা কমি নাযায়, কিন্তু কি হয় জানেনে? কথা নপতাৰ ফলত দুজনৰ মাজত অজানিতে এটা দূৰত্বৰ সৃষ্টি হৈ যায়। যিজন মানুহৰ বাবে তোমাৰ মনৰ ভিতৰত মায়াৰ জন্ম হৈছে, সেই মায়াজাল ছিগি ওলাই অহাটো খুবেই কঠিন। হেৰুওৱা সময়খিনিক কেৱল মিছ কৰা হয়, কেতিয়াও ঘূৰাই পোৱা নাযায়। পৃথিৱীত সকলোকে ভাল পোৱা নাযায়, আৰু যাক ভাল পোৱা হয় তেওঁৰ লগত দূৰত্ব সহ্য কৰা নাযায়। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক, আৰু অধিক এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।